নমস্কাৰ, মই নিচামণি কলিতাই মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ভগৱানে আপোনালোকক ভালে ৰাখক। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো মই এতিয়া আবেলি বেলা আৰম্ভ কৰিছোঁ। চ' এতিয়া বাজি গ'ল 3টা। মই গৈ আছোঁ, ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ, সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'লৈ শেষলৈকে চাই থাকিব। ভাল লাগিলে একদম লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' চব কৰি দিব। ধেৰ মানুহ গোট খাই চাওকচোন আপোনালোকে, চাই লওক। আৰু কিয়াৰ কাৰণটো এই বৰমাই কৈ আছে, আপোনালোকে শুনিব কি কি কৈছে। আমি ভাগৱতৰ কাৰণে পিঠা বনাই আছে। কালি আমাৰ ভাগৱত পাঠ আছে, সেইকাৰণে সকলোৱে মিলিজুলি পিঠা বনাইছোঁ। সকলোৱে আমি দেখা শুনাকৈ খাম। গতিকে সকলো আহি যেতিয়া আমাৰ নামভাগ ভাগৱত ভাগ সুচাৰুৰূপে চলাই দিয়ে, সেইখিনি আমাৰ প্ৰাৰ্থনা। এয়া বৰমাই ক'লে, এয়া পিনে পিঠা পুৰি আছে, পিঠা এয়া পুৰি আছে। এয়া পিঠা বনাই আছোঁ, কাইলৈ ভাগৱত পাঠ আছে। এয়া পুৰা বুট মগু বাচি আছে বৌহঁতে। বৌ কিবা এটা কৈ দিয়ক, কিবা এটা কওক আকৌ। ই চবে তামোল খাই একদম পুৰা। চবেই নিজৰ নিজৰ কাম নিজে নিজে কৰি আছে। পিনে তামোল দিছে, চব নিজৰ নিজৰ। এই দুটা পিঠা, এই দুটা ধুনীয়া ধুনীয়া দুটা পুৰিছোঁ আমি। এই একদম বৈ পুৰিছে, চব কি ধুনীয়া পুৰিছে। এয়া আমাৰ পিঠা ধুনীয়া হৈছে ন। এয়া ময়ো অকণ লাগি দিছোঁ আৰু। এয়া আমাৰ বৌহঁতে পুৰি আছে। এইবাৰ মই পুৰিছোঁ দেই, বৌয়ে দি আছে আৰু মই পুৰি আছোঁ। এয়া মই বনাই আছোঁ, আহিব আপোনালোক সকলো খাবলৈ দেই। নাই চবেই কাম কৰিব আৰু কৈ আছোঁ তাকে। নিমন্ত্ৰণটো দি দিয়ক আহিবলৈ। সকলোকে কৈছোঁ এয়া কাম কৰি আছে নহয়, এয়া দেখিছে নহয়, এয়া সকলোকে নিমন্ত্ৰণ কৰা হৈছে আৰু সকলো আহিবই, আহিব। চবেই একদম পুৰা চাফাই লাগিছে আৰু। অভিয়া ৰাইজ সমূহ ৰাইজে মোবাইলৰ যোগেদি নিমন্ত্ৰণ কৰিলোঁ। পুৱা 9টাৰ পৰা 3:30 মানলৈকে আমাৰ অনুষ্ঠান হ'ব। আমি সকলোকে যুৱক যুৱতী, আই মাতৃ, শিশু সমস্ত আমি সকলোকে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। এয়া সকলোকে নিমন্ত্ৰণ দিলে, সেয়া চবেই কাম কৰি আছে। চুমিয়ে মানে এনেই কওঁ আৰু বাকীখিনি আৰু এয়া চুচিবলৈ হাত দিছে, তথাপিতো চুচিছে। অ হয় নেকি? এতিয়া কওক আপুনি ধুনীয়াকে। ভাগৱত কাইলৈ আছে যেতিয়া আপোনালোকে পিঠা পুৰি আছে, কওক অকণ আকৌ। গতিকে সকলোৱে মিলি জুলি আমি ভাগৱত পাঠ কৰিম। সকলো ৰাইজকে নিমন্ত্ৰণ কৰিছোঁ। গতিকে আমি বৰপিঠা বনাই আছোঁ শেষৰ গোপিনীয়ে। গতিকে আৰু ডিজাইনৰ পিঠা খাবলৈ কিন্তু বৰ ভাল লাগিব। পিঠা সৰহকৈ হ'লে ঢাকি পেলাই বেলেগ এয়া ইয়াত পিঠাগুৰি আছে একদম। সেয়া এয়া বৰপিঠা পিঠাগুৰি, আৰু এইপিনে এয়া পিঠা পুৰি থৈ গৈ আছে চবেই। চবৰে ডিজাইনৰ বৰপিঠা একদম কেনেকুৱা চাব। চবে অকণ জমনি কৰি আছে। বৰপিঠা কেনেকুৱা হৈছে এতিয়া পিছে? এই বৰপিঠা পুৰিব জানিছে, শিকালে মানে চবেই, গম পাইছেনে? বৰপিঠা এতিয়া ধুনীয়া হৈছে। এয়া দুজনী আমাৰ দুইজনী বৌ, এজনী ডাঙৰ বৌ, এজনী সৰু বৌ দেই। দুইজনীয়ে পুৰি আছে একদম। গোপিনীয়ে পুৰিছে আজি, এয়া একেবাৰে শেষত মোৰ বায়েও পুৰাত লাগিলহি চবৰ লগতে একেলগে। এয়া হৈ গ'ল আৰু পুৰি মেলি। এতিয়া আমি চব যাম আৰু। এই আমি নামঘৰৰ পৰা যাবলৈ ওলাই দিলোঁ। আমাৰ টিকিলি দনিকো লৈ লৈছোঁ লগতে।
এতিয়া আমি নামঘৰৰ পৰা যাওঁগৈ আৰু কৃষ্ণ প্ৰভু কৃষ্ণ আমি যাওঁ এতিয়া কাইলৈ আকৌ লগ পাম পুনৰ বাই বাই শেষত আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে পেজত চাই আছে যদি ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব